নমস্কাৰ, মই অবিনাশ। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে'। আজি আমি গৈছোঁ তেলগম। আজি তেলগমৰ আমি ক'ত ক'ত ফুৰিলোঁ, কেনি গ'লোঁ, তেন্তে ভিডিঅ'টো চাই আপোনালোকে চাই থাকক আৰু এনজয় কৰক গাইছ। গাইছ, এইখন আমাৰ গোলাঘাটৰ ধনশিৰি ওপৰত নতুন দলং। আজি আমি নতুন দলঙৰ ওপৰে যাম তেলগমৰ গোবিন্দপুৰৰ চাহ বাগিচাৰ কাষলৈ। তাত আজি আমাৰ সকাম আছে, তো আমি তালৈ যাম। তেন্তে ব'লক গাইছ। গাইছ, আমি এইখন ট্ৰেভেলাৰতে আহিছোঁ। ইয়াত আমাৰ ভকতখিনি নামিছে, তেন্তে ভিডিঅ'টো চাই থাকক গাইছ। গাইছ, ৰাস্তাটো অলপ বেয়া, সেইকাৰণে আমি অলপ দূৰ অকণমান খোজকাঢ়ি যাব লাগিব। তেন্তে ব'লক। ফাইনেলি আমি পালোহি। আমি এইটো ঘৰ। ইয়াত আজি আমাৰ কেৱল সংহতিৰ সকাম পাতিছে। আমি ইয়ালৈ আহিছোঁ আমাৰ চিনাতলিৰ পৰা সকলো মানুহ। তেন্তে চাই থাকক। গাইছ, এয়া আমাৰ ভকতে কাম কৰি আছে। আমি বাহিৰত ৰখি আছোঁ। তেন্তে আপোনালোকে এয়া চাহ দিছে, চাই লওক। গাইছ, আমাৰ ইয়াৰে চিকু বুলি কয়। চিকুৰ লগত আমি অকণমান ফুৰিবলৈ যাওঁ। ফেক্টৰী আছে গোবিন্দপুৰৰ, সেই ফেক্টৰীটোলৈ যাওঁ। এই ফেক্টৰীটো হেনো গাইছ অলপ হাণ্টেড হয়। তেন্তে ভূত বিচাৰি যাওঁ এই ফেক্টৰীটোলৈ। ভূতৰ ফেক্টৰীলৈ আহিছোঁ। কি কোন আছে? জেগাটো কিমান হৰৰ নিচিনা দেখিছে নে বাৰু গাইছ? এইটো পুৰণা ফেক্টৰী হয় নাই? ওপৰলৈ গৈছোঁ, বলক। কি আছে ওপৰত চাওঁগে, বলক। শব্দ শুনিছো, যাওঁ দৌৰিছোঁ। বলক গাইছ। পাংখা চলি গৈছে গাইছ। গাইছ ভাগনা পড়েগা। বাগিটা অট'মেটিক ঘূৰি গৈছে গাইছ। এইটোলৈ যাব লাগে বিল্ডিং। গাইছ, আমি নিউ বিল্ডিংলৈ আহিছোঁ। হাণ্টেড প্লেচ গাইছ। কি হাণ্টেড প্লেচ ৰে। সিহঁতি কেনি গ'লো? তাত আছে সিহঁতি। আমি পলাই গুচি আহিলোঁ। এনৰ সেয়া সঁচাৰে গাইছ। ইয়াত কি হবে খাটাং কৰি আছে।
ইয়াত বোলে মানুহ মৰিছে আগতে তাকো মানুহ কাটিছে মানুহে মানুহক কাটিছে তাৰপিছত মানুহ ইয়াত মৰিবলৈ ধৰিছে ফেক্টৰীটো বন্ধ নেকি আজিকালি এইবোৰ চব মানুহবোৰ আহি পেলাই ইয়াত মানে চাহ তাহ আকৌ কয় ন এতিয়া ফেক্টৰীটো বন্ধ হৈ গ'ল প্লেচটো নেচাৰটো মজা কিন্তু জেগাটো শান্তিত অয়নহঁত আমাৰ লগত বিচৰতি হৈ গয়া হান্টেড প্লেচ কেনেকুৱা লাগিছে অনুভৱ মানে প্ৰথম মানুহ দুজন আছিলে দুজন একে লগতে থাকে এজন শুই থাকোঁতে ইজনে ঠেলি মাৰিছিলে ইজনে খং উঠি মাল খাই আছিলে টিং কাটি দিলে তাৰপিছত কোন এই ফেক্টৰীটো তেতিয়াৰ পৰা বন্ধ হ'ল কেইদিনমান মানুহ আহিছিল তিনিজনী ফেনখন ঘূৰাই থাকোঁতে তেহেঁতৰ তিনিজনীও হাত কাট খালে তেতিয়াৰ পৰা ফেক্টৰী বন্ধ তো গাইজ হান্টেড প্লেচত আমি এতিয়া যামগে যাবা নেকি তোমালোক যাম এতিয়া চাহ বাগানৰ মাজে মাজে যাম তো হান্টেড জেগাটোত চাই মজা লাগিলে এইটোৱে অয়ন এইটো হ'ল গোটেইটো সেইটো অয়ন চ' গাইজ এতিয়া আমাৰ হান্টেড প্লেচটো পা যামগে তো বলো মেইন ফেক্টৰী এইটো ইয়াতে বোলে ভূত চুত ওলায় বাট সেইফালে নাযাওঁগৈ ভয় লাগে কাৰণ আমি অকলে আহিছোঁ চাৰিটা পোৱালি চ' তলা মৰা আছে ফেক্টৰীটোত গাইজ ভূত ওলাই কাৰণে ফেক্টৰীটোত তলা মাৰি থোৱা আছে তলা মাৰি দিয়া তলা মাৰি থোৱা আছে ফেক্টৰীটোত ভূত বিচাৰি আহিছিলোঁ কিন্তু ভূত নাপালোঁ এইটো ফেক্টৰী মেচিন হয় চ' ইয়াত আগতে বানস্কিত এতিয়া বেলেগলৈ নিলে ফেক্টৰীত ট্ৰেন্সফাৰ কৰিলে বাট ইয়াত এতিয়া ভূত চুত ওলাই বুলি কয় ৰাতি চ' ভয় লাগে ন তো অঁ ই কৈ দিয়া কি ওলাই ইয়াত ৰাতি হয় নি তো গাইজ গোবিন্দপুৰ ফেক্টৰী পাই আমি যামগে চাহ বাগানলৈ তো গোবিন্দপুৰ হৰৰ ফেক্টৰীত বিদায় দিছোঁ ভূত নাপালোঁ ভূত বিচাৰি আহিছিলোঁ কিন্তু আশা ৰাখিছোঁ আকৌ ৰাখিলে আকৌ আহিলে ভূত পাম বুলি চকীদাৰ খেদিছে গাইজ আমি মানে চকীদাক নোকোৱাকৈ আহিছিলোঁ বাহিৰলৈ এতিয়া খেদিছে গাইজ গাইজ এইটো ফেক্টৰীটো আমি নোকোৱাকৈ ইয়াতে সোমাই গৈছিলোঁ বাট চকীদাৰে দেখিলে খেদিছে এইটো পুলতে হেনো হেৰি হৈ থাকে কি বুলি কয় ভূত ওলাই তো গাইজ এতিয়া হান্টেড প্লেচৰ পৰা ঘৰলৈ যাওঁ ঘৰত সকাম পাতিছে তো সকামলৈ যাওঁ আমি ঘৰত নোকোৱাকৈ আহিছিলোঁ হান্টেড প্লেচটোলৈ চ' এতিয়া ব'লক তো গাইজ আমি এতিয়া ঘৰ গৈ আছোঁ তো মোবাইলত চাৰ্জ বেছি নাই চাৰ্জত অকণমান দিলোঁ তাৰ পৰা ভিডিঅ' বনাম চাগে সকামৰ ভিডিঅ' তো হান্টেড প্লেচৰ ভিডিঅ' বনালোঁ তো কেনেকুৱা হৈছে প্লিজ ক'ব ভিডিঅ' লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তোৰ নাম ৰবি তোৰ নামটো কি অঁ ৰবি স্কুল যোৱা নাই কোন ক্লাছৰ ক্লাছ কোনটো ক্লাছ ক্লাছ মানে কোনটো শ্ৰেণী প্ৰথম শ্ৰেণী